আৰু একেবাৰে মানে নাম্বাৰ হাতটো বহুত বেছি মেটাৰ কৰে সেইটো হৈছে মানে বাকীবিলাকে মানে স্কিপ কৰি দিব পৰা ভিডিঅ'টো মানে এতিয়া ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৰে ভাল আৰু আজিৰ ভিডিঅ'টো মানে সকলোৰে বাবে নহয় এইটো মানে মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বনাইছোঁ বিশেষকৈ যিসকল ষ্টুডেণ্টে মানে গাঁৱৰ পৰা টাউনলৈ আহি PG মানে পেইং গেষ্ট হিচাপে চহৰ বা টাউনত থাকি পঢ়িব বিচাৰে সেইসকলৰ বাবেহে আৰু আজি বহুত বেছি ৰ'দ দিছে সেইকাৰণে অলপমান ছায়াত আহি ল'লোঁ আৰু এইফালে ধুনীয়া পূৰা একদম বতাহ মাৰি আছে আজিৰ ভিডিঅ'টোত মানে এজন মানে গাঁৱৰ ল'ৰাই PG থাকি কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা হৈছে মানে হ'ব পাৰে সেইবিলাক মানে মই ক'বলৈ চেষ্টা কৰিম এইবিলাক মানে মই নিজেই ভোগ কৰিছোঁ মানে মই নিজে ভুগিছোঁ সেয়া তোমালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ যাতে তোমালোকে মানে ভালদৰে চাই চিতি PG লোৱা মই যি 9টা পইণ্ট ক'ম যাৰ বাবে মানে মই যোনকেইটাৰ বাবে মই PG বাদ দিব লগা হৈছে আৰু সেই পইণ্টকেইটা মই চিৰিয়েল ৱাইজ কৈ যাম মেইন পইণ্ট নাম্বাৰ 1 পইণ্টটো হৈছে আৰ্থিক চাপ মানে যিসকল ষ্টুডেণ্টে গাঁৱৰ পৰা আহে সেইসকলে মানে আৰ্থিকভাৱে বহুত মানে ইমান বেছি ক্ষমতাশালী নহয় ইমান বেছি মানে আৰ্থিকভাৱে সক্ষম নাথাকে যি মানে PGৰ ভাড়াটো অলপ মানে PGৰ যোনটো ফিজ সেইটো মানে বহুত বেছি হৈ যায় 6,000 7,000 8,000লৈকে বাঢ়ি যায় তো সেইটো এটা নাম্বাৰ 1 পইণ্ট মানে বেছিভাগে সেইটো বেছিকৈ ভোগ কৰে 2 নম্বৰ পইণ্টটো হ'ল প'ৰ ফুড কোৱালিটি মানে যিবিলাক ষ্টুডেণ্টে গাঁৱৰ পৰা আহে সেইসকলেতো গমেই পায় গাঁৱত মানে বহুত বেছি ফ্ৰেছ বস্তুবিলাক পায় আৰু PGত হ'ল মানে কেতিয়াবা PGত মানে বেছিভাগ মানে ভালেই থাকে কিন্তু কেতিয়াবা মানে খাদ্যবিলাক মানে অলপ বেয়া টাইপৰ হৈ যায় অলপ মানে বেছি ইমান এটা ভাল নাথাকে আৰু পেটৰ কাৰণে বেয়া আনকি মইতো নিজে ভোগ কৰিছোঁ মানে PGত খাই মানে মোৰ এমাহ 2 মাহত মানে এমাহ 2 মাহ 3 মাহটো মোৰ মানে পেটৰ অসুখ মানে তেনেকুৱা টাইপতে গৈছে আৰু বাকী 4-5 মাহ এবছৰলৈকে থাকিছোঁ তাৰপিছত মানে ফাইনেলি মানে মই বাদ দিলোঁ আৰু ঘৰৰ পৰা অহা যোৱা কৰোঁ খাদ্যটোৰ কাৰণে মোৰ বিশেষকৈ খাদ্যটোৰ কাৰণে মোৰ প্ৰব্লেম হৈছিল অলপ চলপ নাম্বাৰ 3 নম্বৰটো হৈছে শ্বেয়াৰ্ড বাথৰুম মানে কিছুমান PGত 4-5টা মানে 4-5জনে মানে এটা বাথৰুমে শ্বেয়াৰ কৰিব লাগে আৰু আনকি মানে টাইমো কলেজ বা ইউনিভাৰ্চিটিত যোৱাৰ টাইমটোও মানে 9টা বা 9:30 বা এটা টাইমতে থাকে আৰু সেইটো সিহঁতৰ কাৰণে মানে কিছুমানৰ মানে আগতীয়াকৈ মানে যাব লাগে ৰাতিপুৱা উঠি সেইটো এটা মানে টাইম মেনেজমেণ্টৰ কাৰণে বহুত বেছি হেৰি কৰে আৰু কি কয় টাইম মতে সিহঁতৰ মানে নহয় টাইম মতে সিহঁতে মানে মেনেজ কৰিব নোৱাৰে আৰু গোটেইকেইজনৰে মানে 4জনৰ মেকআপ নহয় আৰু আনকি মোৰ টাইমত ঠিকে আছিলে কাৰণ মোৰ টাইমত সেইটো বিশেষ একো প্ৰব্লেম নাছিলে কাৰণ আমি 2জনে আছিলোঁ আৰু 2জনৰ মানে এটা বাথৰুম আৰু লেট্ৰিন হৈ যায় কিন্তু কিছুমান PGত মানে এইটো বেছি সমস্যাৰ সৃষ্টি হয় যে 4-5টাই এটা বাথৰুমে ইউজ কৰিব লাগে সেইটোত মানে বহুত বেছি সমস্যাৰ সৃষ্টি কৰে কাৰণ টাইম মেনেজমেণ্ট কৰিব লাগে আৰু কলেজত সময়মতে যাই পাব লাগে সেইটো নাম্বাৰ 5 নম্বৰ প্ৰব্লেমটো হৈছে PGত মানে আমাৰ ঘৰত যেনেকৈ মায়ে হওক বা কোনোবাই হওক চাফা কৰি দিয়ে ঘৰবিলাক বা আনকি নিজেও অলপ চলপ কৰিব পাৰোঁ বা অলপ চলপ কৰিব পাৰে PGত মানে তেনেকুৱাকৈ আমিতো বেছিভাগতো কলেজতে যোৱা খায় আৰু আনকি PGৰ ৰুমবিলাক মানে মাহত 2 বা 3 বাৰকৈহে চাফা কৰা যায় আৰু ঘৰত থাকিলেতো সদায় চাফা কৰে ন মায়ে চ' সেইটো এটা বেছি মানে প্ৰব্লেম মানে লেতেৰা টাইপ অলপ তেনেকুৱা লাগে PGত থাকি চ' মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ বাকী বেলেগে যাতে বিশেষ একো মানে ধৰি নাথাকে আৰু একেবাৰে মানে নাম্বাৰ 7টো বহুত বেছি মেটাৰ কৰে সেইটো হৈছে ৰুমমেট মানে তোমাৰ মানে ৰুমমেটটো কেনেকুৱা আৰু আচৰণ স্বভাৱ পাতি কেনেকুৱা সেইটো বেছি মেটাৰ কৰে ৰুমমেটটো মানে যদি বেছি খঙাল হয় অলপ বেছি ভয়ো লাগে বা কিবা যদি বেয়া বস্তু খায় তেনেহ'লে মানে বহুত বেছি এটা প্ৰব্লেম হৈ যায় আনকি আমি মানে বহুত দূৰৰ পৰা যোৱা খায় তো যাতে ৰুমমেটটোতো চিনাকি নাথাকে আনকি কিন্তু যদি তোমালোকে যদি মানে একেলগে যোৱা বা কোৱা মিলাকৈ যদি সুধি পুচি যোৱা ঘৰৰ পৰা মোৰ ৰুমমেটটো যেনিবা আমাৰ তাৰে আছিলে চ' বিশেষ প্ৰব্লেম হোৱা নাছিলে কিন্তু বেছিভাগৰে মানে ৰুমমেটবিলাক অচিনাকি হয় সেইটোৰ কাৰণে এটা বেছি মানে প্ৰব্লেম হয় বা আনকমফৰ্টেবল ফিল হয় চ' সেইটো এটা মানে মেইন প্ৰব্লেম আৰু ভয়ে থকা যায় ৰুমত বা 4জন বা ৰেগিং চিষ্টেম বা সেইটো এটা ভয় লাগে আৰু ৰুমমেটৰ লগতে আৰু এটা কথা মেটাৰ কৰে মানে যোনবিলাক মানে ৰুমমেটৰ ওচৰতে মানে যোনবিলাক বাকী বেলেগ ৰুমবিলাক যে আছে তাতে যোনবিলাক মানে ছিনিয়ৰবিলাক থাকে আৰু সেইবিলাকৰো মেটাৰ কৰে ছিনিয়ৰবিলাক কেনেকুৱা বা সিহঁত কেনেকুৱা পাতি বা কেনেকুৱা আচৰণ সেইটোৰো মেটাৰ কৰে কিন্তু মই যোনটো PGত আছিলোঁ সিহঁত মানে দাদাহঁত বহুত বেছি মানে ফ্ৰেণ্ডলি আছিল আৰু বহুত বেছিয়ে ভাল আছিল বাকী এনেকুৱাতো কম পোৱা যায় ন বহুত বেছিয়ে মানে কিছুমান PGততো মানে বহুত বেছি মানে লিমিট ক্ৰছ হৈ যায় সেইটো মানে চাই চিতি মানে চাব লাগে আৰু নাম্বাৰ 8 সেইটো হৈছে ইলেক্ট্ৰিচিটি বা পানীৰ সমস্যা বহুত PGতে মানে ইলেক্ট্ৰিচিটিৰ সমস্যা বা ইনভাৰ্টাৰ নাই পঢ়াৰ সময়ত পৰীক্ষাৰ সময়ত যদি মানে কাৰেণ্টটো গুচি যায় চ' বহুত বেছিয়ে প্ৰব্লেম হৈ যাব সেইটো কাৰণে এইটো সমস্যা মোৰ তাত হোৱা নাছিলে কিন্তু পানীৰ সমস্যাটো মোৰ তাত হৈছিলে মানে আমাৰ PGত মানে বিশেষকৈ মই যোনটো
ঠাইত আছিলোঁ তাত মানে পানীবিলাক মানে বহুত মানে আইৰণ টাইপ আছিলে আইৰণ চ' সেইকাৰণে মানে মোৰ প্ৰব্লেম হৈছিলে বিশেষকৈ আৰু আনকি মই কিনা পানী ইউজ কৰিব পাৰোঁ কিন্তু কিনা পানী মই সিমান এটা ভাল পোৱা নাছিলোঁ গাঁৱত হ'লেতো মানে দমকলৰ বা পাইপৰ হ'লেও মানে সিমান এটা আইৰণ নাথাকে ভালকৈ সেই কৰিলে ফিল্টাৰ কৰিলে কিন্তু পিজিত মই এটা সমস্যা মানে সেইটো সমস্যা পাইছিলোঁ মানে মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ত' পিজিত আইৰণ পানী খাব লগা হৈছিলে আৰু আনকি সিমান এটা মানে অলপ চলপ আইৰণ আছিলে পানীত আৰু নাম্বাৰ 9টো হৈছে লোনলিনেছ ফিল মানে যি মানে বহুত ষ্টুডেণ্টে পৰিয়ালৰ পৰা মানে সিহঁতৰ ঘৰৰ পৰা পিজিত মানে থাকি অকলশৰীয়া অনুভৱ কৰে চ' সেইটোৰ কাৰণে ময়োতো ইণ্ট্ৰভাৰ্ট আছিলোঁ চ' ময়ো সেইটো এটা ফিল কৰিছিলোঁ কাৰণ ময়ো এজন মানে যিহেতু মানে ষ্টুডেণ্টে হয় চ' সেইটো কাৰণে ময়োতো আচলতে মানে পিজিত থকাটো মানে সঁচাকৈ বহুত বেছি টান হৈ যায় মানে এজন গাঁৱৰ সাধাৰণ বা তোমালোকে যদি পিজিত আছা বা পিজিত থাকি আছা বা থাকিব খুজিছা চ' কেনেকুৱা মানে ফিল কৰা বা কৰিছা চ' কমেণ্টত জনাবা যিসকলে থাকিছা আৰু এইটো ভিডিঅ' মানে অকল মানে পিজি যিসকল ষ্টুডেণ্টে পিজি ল'ম বুলি ভাবি আছে সেইসকলৰ কাৰণে আৰু যদি কোনোবাৰ মানে এনেকুৱা অভিজ্ঞতা আছে তেন্তে মোক কমেণ্ট কৰিবা য়েছ বুলি বাকী আজিলৈ এৰিছোঁ বাই বাই টাটা আৰু যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা